ককা দেউতা এশ এবিধ শাকেৰে ৰান্ধো গৰু বিহুৰ দিনাখন গৰু গা ধুৱাই লৈ তৰালি পঘাৰে বান্ধো ঐ অতীতকৈ চেনেহৰ ঐ মুগাৰে মুহুৰা ঐ তাতোতকৈ চেনেহৰ ঐ মাকো ঐ তাতোতকৈ চেনেহৰ ঐ বহাগৰ বিহুটি ঐ নেপাতি কেনে কৈ থাকো। নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি যেহেতু গৰু বিহু গতিকে ইতিমধ্যে আমাৰ গৰু গা ধোৱা পৰ্ব পুৱা বেলাতে হৈ গ'ল। এতিয়া আমি বিহুটো ঘৰতে আপোনালোকে নিশ্চয়কৈ উদযাপন কৰিছে, আমিও ঘৰতে আজি বিহু বুলি অকণমান ধেমালি কৰিছো আৰু আপোনালোকে ইয়াৰ কিছু অংশ আপোনালোকলৈ আগবঢ়াবলৈ বিচাৰিছো। যদি সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাই কৈছিল, বহাগ এটি মাথো ঋতু নহয়, নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণজীৱনৰ ই সাহ। হয়, বাপতি সাহোন ৰঙালী বিহুটিক যিদৰে আমি পালন কৰিব লাগিছিল, যিহেতু বৰ্তমান COVID-19 তথা কৰোনা ভাইৰাছৰ বাবে সমগ্ৰ বিশ্ব তথা আমাৰ ভাৰতবৰ্ষও আক্ৰান্ত হৈ আছে, সেয়েহে পূৰ্বৰ বছৰৰ গতে এইবাৰ আমি বিহুটো উদযাপন কৰিব পৰা নাই। আমি প্ৰত্যেকজনেই আজি ঘৰৰ ভিতৰত আবদ্ধ হ'বলগীয়া হৈছে আৰু সকলোৱে আমি সামাজিক দূৰত্ব মানি চলিবলগীয়া হৈছে। সেয়েহে আজি আমি ঘৰতে থাকি বিহু উদযাপন কৰিছো, অৰ্থাৎ আমি ঘৰতেই বিহুৰ যি আনন্দ, সেই আনন্দ আমাৰ ঘৰৰ, আমাৰ পৰিয়ালৰ লোকসকলৰ মাজতে আমি আবদ্ধ কৰি ৰাখিছো এই বিহুৰ আনন্দখিনি। আৰু আমি আপোনালোকৰ বাবে এটি ক্ষুদ্ৰ ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াইছো। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি দিব। আজি হৈছে গৰু বিহু। আমাৰ গৰু বিহুৰ বিভিন্ন ধৰণৰ নীতি নিয়ম থাকে আৰু সেই নীতি নিয়মসমূহ আমি অসমীয়া সমাজত অতীজৰে পৰা পালন কৰি আহিছো। ৰাতিপুৱা গৰুক গা ধুৱাব লাগে, গৰুক গা ধোৱা পৰ্ব ইতিমধ্যে সকলোৰে ঘৰত সমাপন হৈ গৈছে। লাও খা বেঙেনা খা এনেদৰে গীত গোৱা হয়, এইবিলাক কথা আমি সকলোৱে নিশ্চয়কৈ জানো। তাৰ পিছতেই 100 এবিধ শাকেৰে ৰাতিৰ সাজত ব্যঞ্জন ৰান্ধি খাব লাগে। সেইকাৰণে হয়তো এটা বিহুগীত বা পদত কোৱা হৈছে, দদাই দেৱ এশ এবিধ শাকেৰে ৰান্ধো গৰু বিহুৰ দিনাখন গৰু গা ধুৱাই লৈ তৰালি পঘাৰে বান্ধো। তাৰপিছতে আৰু এটা লোকবিশ্বাস মতে নাহৰৰ পাতত এটা মন্ত্ৰ লিখিব লাগে। সেই কথাটো আপোনালোকে নিশ্চয়কৈ জানে, হয়তো কিছু লোকে হয়তো নাজানিব পাৰে এই মন্ত্ৰশাৰী। গতিকে মন্ত্ৰশাৰী মই আপোনালোকৰ বাবে আগবঢ়াই দিছো। আমি ইয়াতে নাহৰ পাতত লিখিছো, দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ বাত বৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুতে। এইটো কিয় লিখিব লাগে আপোনালোকে নিশ্চয়কৈ জানে, যিহেতু এইটো লিখি আমি যদি ঘৰৰ ছাদত ৰাখো তেতিয়াহ'লে এটা লোকবিশ্বাস মতে কি হয়, বা মাৰলি বা বতাহ ধুমুহা আহিলে আমাৰ ঘৰখনক যাতে অনিষ্ট কৰিব নোৱাৰে, সেই লোকবিশ্বাসটো আগত ৰাখি এই পৰম্পৰাটো অতীজৰে পৰা পালন কৰি অহা হৈছে। লোকবিশ্বাস মতে আৰু এষাৰ কথা কোৱা হয়, গৰু বিহুৰ দিনাখন কাৰোবাক হেনো বস্ত্ৰদান কৰিব লাগে। সেইকাৰণে এষাৰি বিহু গীতত কোৱা হৈছে, গৰু বিহুৰ দিনাখন বস্ত্ৰ দান কৰিবা, তেহে পাবা বৈকুণ্ঠত ঠাই গোবিন্দাই ৰাম। প্ৰত্যেক বছৰেই আমাৰ ৰঙালী বিহুটো উদযাপন কৰি আহিছো। আমাক
তাঁতশালত বৈ দিয়া শিপিনীসকলে দিয়া বস্ত্ৰখনি লৈ আমি হুঁচৰি গাবলৈ যাওঁ আৰু তেতিয়া আমি গাওঁ এয়াই বৈ দিয়া ফুলাম কৈ গামোচা তাকে লৈ বিহুলৈ যাৱে ঐ গোবিন্দাই ৰাম। এনেদৰে অতীতৰ পৰা চলি আহিছে আমাৰ হিয়াৰ আমঠু বহাগৰ বিহুটি। হয়তো এইবাৰ আমি আগৰ বছৰৰ দৰে উদযাপন কৰিব পৰা নাই, সেইবাবে আমি ঘৰতেই বিহুৰ আনন্দ আপোনালোকৰ মাজত কিছু অংশ আগবঢ়ালো। বিহুৰে বিৰিণা ঐ পাতে সমনীয়া ঐ বিহুৰে বিৰিণা ঐ পাত ঐ বিহু থাকে মানে ঐ বিহুকে বিনা বা ঐ বিহু গলে বিনা বাকা। Nasa adewe adew nasa guri guri raijo loi jonua khewahe aha adewe adew aha nasi nasi nasa adewe adew nasa guri guri raijo loi jonua khewahe ঐ নাচনী ঐ তোমাৰ দুটি নয়নে নাচনী ঐ লাগি নাচাবা নাচনী ঐ তোমাৰ দুটি নয়নে নাচনী ঐ লাগি নাচাবা ঐ নাচনী ঐ তুমি চালে ময়ো চাম নাচনী ঐ তুমি চালে ময়ো চাম নাচনী ঐ বেয়া হলে নাপাবা বেয়া হলে নাপাবা দেই। সকল আমি আপোনালোকলৈ আজিৰ এই গৰু বিহুৰ দিনাখন কিছু বিহুৰ আনন্দ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলো। গতিকে হয়তো ভিডিঅ'টো বনাওঁতে বিভিন্ন ধৰণৰ ভুল ভ্ৰান্তি হ'ব পাৰে, গতিকে সেইখিনি আপোনালোকে আপোনালোকৰ মাজৰে এজন বুলি ভাবি ক্ষমা কৰি দিব। আৰু সকলোলৈকে মাত্ৰ এটাই শেষত অনুৰোধ কৰিব বিচাৰিছো, যিহেতু লকডাউন লগতে COVID-19 যিহেতু গোটেই বিশ্বতে এটা ত্ৰাসৰ সৃষ্টি কৰিছে, দিনক দিনে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই গৈ আছে, সেয়েহে সকলোলৈকে নৱবৰ্ষৰ অৰ্থাৎ অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা উলগ যাচিছো। আৰু লগতে সকলোকে মই এটাই কথা মাত্ৰ আহ্বান জনাব বিচাৰিছো যে ঘৰত থাকক, সকলোৱে সুৰক্ষিত থাকক। ধন্যবাদ।